ভেন্দি খাইছে মাৰি দিব পুৰা নোযোৱা চোযোৱাকে আমার বাইরে কলগেট লয় আছে হাতত চেঞ্জ চুরাইন এই 10টা বজাত উঠিছে লাজ নাপাল বাপু টিউশন ক্ষতি কৰি উঠিছে ব্রেকিং নিউজ আজি আমি আহিছো আমাৰ ঘৰৰ বস্তিলৈ মহাবস্তি সেইকাৰণে বিচি আছে বাপৰে বা একবাৰো নেৰে চালা এতিয়া আপোনালোকক দেখুৱাও খেতি আহক চাওক সৰু আনৰস আমি বহুত লাগিল আমি বহুতে খালোঁ দেখা পাইছে আপোনালোকে এইখন আমাৰ সৰু মানে ফলৰে খেতি আৰু দেখছি না ভাঙা বিছনি আমাক মায়ে এখন দি মহ খেদবা দিছে এখন দি কেইটা মহ যাব আপুনি ফুলবান দি সমান দেই যাব আমি এই মৰহামুৰ খাই বস্তিত আছোঁ এতিয়া গাৰ খুজেটিত থাকিব পৰা নাই মাৰ বাকো যে তাতে মহ হ'ব সেইকাৰণে এখন লৈ যায় গম পাইছি না তথাপিতো আমাৰ ভিডিঅ' মেইন গতিকে আপোনালোকে ভিডিঅ'টো চাব চাই যদি বিচনী যিয়ে নহওক লাইক কমেণ্ট কৰি দিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক'ব তেতিয়াই আমি আৰু ভিডিঅ' বনোৱাৰ উৎসাহ পাম হয়নে নহয় যাও খালালৈ খালৰ পাৰলৈ ইয়াত বহুত গৰম তথা মহৰ কামোৰত আমি থাকিব নোৱাৰা হৈছো অলপ বতাহ লওঁ খালৰ পাৰত যায় মই ছাতিটো দাঙিব নোৱাৰা হৈছো আকাশখন কি মজা লগা আছে ৱাও আৰু আমাৰ ইমান বোকাহে যাব নোৱাৰা ৰাস্তা হৈছে আমি এতিয়া বিচাৰি যাব লাগিব ৰাস্তা ইয়াত মানে ধান হে কৰিছিল তাৰপিছত এতিয়া আৰু খেতি কৰিব আৰু নতুনকৈ ইয়াত ৰ'ব টেঙা লাগিছে আৰু যেতিয়া ডাঙৰ হ'ব আমি তেতিয়া দু হাতীৰ মাজত এটা চেলেঞ্জ কৰিম আৰু একদম জ্বালা চালা সানি পেলাই সিহঁতক দিম আৰু পূৰা ঠেকেচি খাব কিয়নো টেঙাৰ বহুতেই লোভীয়া আৰু আমাৰ বাটো বেছিয়েই নাজানো কি বিচাৰি ফুৰিছে অলৌ তলৌ ঘূৰিব ধৰিছে এই ৰ'দত বতাহৰ তাণ্ডৱ বতাহৰ কাৰণে এইবিলাক বাগছ গোটেই ভাঙি গৈছে আৰু এইটো এটা পুখুৰী ন এইটো নে ফিচাৰী इस फिशरी में बहुत सारी मछली है लेकिन हम खाने को नहीं देते बहुत दुख भरी मतलब क्या बताओ भंगा हिंदी होता है तो आमी थोड़ा थोड़ा आसामीज होता है थोड़ा हिंदी भंगा भंगा इंग्लिश कैसा लगा आप लोगों को अगर आप लोगों को अगर चाइनीज सीखनी है तो इससे सीख सकते हैं बहुत लिखी दो আমি খাব লাগিব কেঁচাই খাব আৰু আমাৰ পেটু গিয়ে হিন্দী চেনেল মাৰি বেটা সঁচাকৈ ভেন্দি খাইছে মাৰি দিব পুৰা নোযোৱা চোযোৱাকে পেটত যাব ধুলেও পেটত যাব নধুলেও পেটত যাব আমি ৰ'দ তাৰমানে প্ৰসাদ ৰ'দ আৰু এটা এইবিলাক লৈছোঁ তাৰমানে যোগাৰ আমি এতিয়া তাৰমানে 3টা ভাই ভনী গোটাইকেইটা আছোঁ আৰু লগতে আমাৰ বৰদেউতা আছে হ'লে আমি বস্তিৰে ভিতৰত দেখি একদম বাঁহৰ তলৰ আন্ধাৰ এটা মহৰ কামোৰ খাই আমি তাৰমানে এতিয়া তাতে এটা সৰু চাই আইতা আছে সেয়া এতিয়াতো মাছ বা সোমাইছিলে সোমোৱা নাই আমি নাজানো মানে আমাৰ মাছৰ হ'লে আমি তাতে আমি 3 ভাই ভনী নামিম বৰদেউতাও আছে সৰুটো নাম নাই তাই কেমেৰা ধৰিব আমি নামি যি পাওঁ আৰু আপোনালোকক সৰু ডাঙৰ যি পাওঁ এশান্তি হওক যিমান পাওঁ আৰু দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰিব কিন্তু ৰবাব টেঙা লাগিছে আৰু যেতিয়া ডাঙৰ হৈ যাব তেতিয়া এদিন দু হাতীৰ মাজত আমি এটা চেলেঞ্জ কৰিম
পাৰিম কিন্তু নোৱাৰিলোঁ কাৰণ একেবাৰে সৰু এজন নুমিলে মানে আমি দুজন নামিব নোৱাৰোঁ গতিকে দেউতাই ক'লে যে নালাগে আৰু আমি সেইকাৰণে গুচি আহিলোঁ আপোনালোকক আগতে কৈছিলোঁ যে আমিও নামিম কাৰণ দেউতাও মাতিছিলে আমাক আমি মানে এনেকৈ পুখুৰীত নামি ভাল পাওঁ সেইকাৰণে মাতিছিল আমাক কিন্তু একেবাৰে সৰু সেইকাৰণে আমি নামিব নোৱাৰিলোঁ তাৰপিছত আৰু আমি গুচি আহিলোঁ এতিয়া একেবাৰে ৰ'দ আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ আমি তাৰমানে মাছ মাৰিব নোৱাৰিলোঁ বহুত দেৰি হৈ গ'ল আৰু আমাৰ একেবাৰে সৰু যিহেতুকে মই আপোনালোকক দেখুৱালোৱে যে একেবাৰে সৰু এজন নামিলে মানে আমি দুজন নামিব নোৱাৰোঁ সেইকাৰণে আমি কৰা নহ'ল নেক্সট ভিডিঅ'ত যদি আমি পাৰোঁ আপোনালোকক নিশ্চয় দেখাম আপোনালোকে বেয়া নাপাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব কৰিবলৈ নাপাহৰিব